Karbi Anglong News Channel along Berta Than Ponche Bang Nilimen Sami Merchidin Hansepi, Tangte Pini Aberta Angton Ben Archuponikta. Borlang Pher Police Station ke pardo Adivasi Akhai, Ningkan Nerkem osopi aphan, cholangrem pen right komosai khiari kachino. Borlang Pher Police Station angkang ke pardo Adivasi Akhai, Inut Ningkan Nerkem ke pling osopi aphan. Lal Baburang Lapen Ajay Guru Latum Banghini cholangrem depenajok Jipu Medical College and Hospital Aloan se kelang ponchia phan wanang koklupusi phirang kya thengno asar pipen pachini labangso cholangrem our side kilong lokke Saraswati Puja hidun pen hem anat kebang boma hutsi men Banghini ariso potum nebdun cheksi in namajo pondetsi cholangrem debla la soahut inut arisangko bihek arloso aphanke palom ko rong anak pun nangkatsi rong arwadatuma phansi rong asoratum tong sekopen chekompen inudapan ke nep inang nong cheki lapen inudapan ke raikom asai khyatu dode sangsepen aphi nep inang pon nong cheki usi gerta ribdun lapen Banghini apanta Borlang Pher Police Station alongsi karju kapater tok che phansi raikom atum sai teng bon bom lo usi gerta ribdun News report Karbi Anglong News Channel. Saraswati Puja ente khai kina ahi asle mane bazar pora ghor ahi asle tar batate rasta tara jongol rasta na aru inka lop ahile bazar pora lop ahile mane ekta borgas pai tar torate bole duita lora mot khai kina aru bike loi kina jai asle bole tar pasote tu lora kita bole bike loi kina jai asle bazar phale আর সোয়ালি কেটা আহি আসলে তার এটা সোয়ালি কেটা চাই কিনা বলে লড়াকেটা বাইক রুকাই কিনা তার পিছতে বাইক রুকাই কিনা আর বলে লড়াকেটা দৌড়ালে বলে আর আছে মানে কেবটাও লড়া সোয়ালি তাহাঁতৰ লগত তেতিয়া আৰু ডাঙৰ দুইটা একটা তো মোৰ সোয়ালি হয় ডাঙৰ আছে তাৰ ভাই একটা আসলে সৰু আর দুই তিনটা তো গাঁৱৰ সোয়ালি আসলে মানে মোর সোয়ালি নিচিনা ডাঙৰ সোয়ালি নিচিনা আৰু একটা আসলে আর মোর সোয়ালি আর এইকেইটা মানে সৰু সৰু তিন চারটা এক লগতে আসলে এইকেইটা পলালে আর মোর সোয়ালিৰ কাৰণে কি কৰিছে বোলে কুচতে উঠাই কিনা লৈ কিনা জঙ্গল ভিতৰ ফালে উঠাই কিনা লৈ কিনা কিবা কিবি কৰি আসলে তেতিয়া আর একটা সোয়ালি আছে সৰু মৰু হি চাইছে বোলে তাতে চাই কিনা দৌৰি আহিছে তেতিয়া স্কুল ফিল্ডতে তো মান ঢেৰ না তেতিয়া আহিছে হালা কৰিছে তেতিয়া মানুহ লগে লগে গৈছে লগে লগে যোৱা পিছতে একটা তো বাইক লৈ কিনা পলালে একটা তো মানে এনে জঙ্গল ভিতৰ পৰা সোৱালটোকে মানে এটা আৱাজ পাইছে না এতিয়া মানুহ আহিছে জঙ্গল পৰা সোৱালটোকে আনি কিনা মানে বাটতে পেলাই দিলে পেলাই কিনা পলাই আসলে তেতিয়া আমতে মানুহ গৈ পাইছে তেতিয়া তাকে দৌৰাই কিনা ধৰিছে ফাঁসি আর কি করব এটো আর এই দুজন কালপিট দুইটাক অলরেডি থানাত মানে ধৰিলে ধৰাৰ পাছতে তাত যিবিলাক মানে অন ডিউটি অফিচাৰ মানে ছুটিত আছিলে বুলি ক'লে যিহেতু জানা মতে অফিচাৰ বোলে ছুটিত আছে বুলি ক'লে তো যি কালপিট দুজন আছিলে হেন্তক বোলে গাৰ্জেনক জিম্মাত এৰি দিলে বুলি ক'লে যেতিয়া মাতিম এটা অফিচাৰ নাই 6-7 তাৰিখ অফিচাৰ আহিব তেতিয়া আমি জনাম আপোনালোকক মাতিম তো পঠাই দিয়াৰ পাছতে সোমবাৰ দিনত ছোৱালীজনী অসুবিধা হৈ আসলে অলপমান জানে ৰেপ মানে পুরা ব্ৰুটাল ৰেপ হৈছে আৰু বহুত মানে এটো মানে আপোনাক কল্পনা কৰিব নোৱাৰে এনেকা টাইপৰ মানে ঘটনা ঘটিছে তাৰ পিছত তাত মেডিকেলত আপোনাৰ থানাত আকৌ বৰলাংপুৰ থানা আৰু মহিলা তাৰ লোকেল মহিলা কেইজনীমান গৈ কিনে ক'লে যে স্যাৰ এনেকা বা বাইদেউ এনেকা যিকেইটা অন ডিউটি আছিলে তে ক'লে যে বোলে বেছি বিষাই আছে কি কয় বেজি এটা দিয়াই দিয়ক বুলি ক'লে 5 তাৰিখে 4 তাৰিখে 7:30 বাজি গম পালে এইটো কথা মই লগে লগে ক'লে এটা পেশেন্ট কেনেকা কণ্ডিশ্যনত আছে যে গাৰ্জেনে মোক এটা ব্ৰিফিং কৰি দিলে ব্ৰিফিং কৰাৰ পাছত মই লগে লগে এসপি ছাৰক ফোন কৰিলে এসপি ছাৰক ক'লো যে এনেকা কথা এইটো এসপি ছাৰক ফোন কৰাটো 7:30-8টা মানত 4 তাৰিখত আমাৰ যোনটো ডিপুৰ তেখেতক ফোন কৰিলে ছাৰে কৈছে মই একশ্যন কিবা এটা লৈ আছোঁ ময়ো নাই কিবা এটা কামত বাহিৰত আছোঁ তেতিয়া ময়ো মানে এইটো কেছটো শুনাৰ লগে লগে ময়ো মানে ডিফুলৈ মানে ইয়াৰলৈ আহিবলৈ ৰেডি হৈছোঁ তেওঁলোকেও মানে পেচেণ্টে কৈছে একদম প্ৰব্লেম হয় যিকোনো গাড়ী ঘোঁৰা যি পায় কিবা পায় আপোনালোকে অটো চটো যি পায় সেই বিচাৰাটো অটোত তাৰ নিজৰ অটোত লৈ আনিলে পেচেণ্টক মই 11টালৈকে ৰাতি 11টালৈকে এটা আহি পালোঁ সোমবাৰ দিনা মংগল পুলিচ নাই থেংকছ ক'ব লাগে এসপি ছাৰে আমি যেতিয়া ফোন কৰিলোঁ ফোন কৰাৰ লগে লগে তেওঁ একশ্যন ল'লে উইদিন 3 আৱাৰ্ছৰ ভিতৰতে ডিলাইৰ
OC ছাৰক পঠালে আমাৰ ডিফুৰ এডিশনেল ছাৰক পঠালে আৰু ডিফুৰ কেইজনমান মানে আৰক্ষী বিষয়াক পঠাই কিনে 3 ঘণ্টাৰ ভিতৰত এই যিকেইটা কালপ্ৰিট দুজন আছিলে তেওঁলোকক ধৰি আনি কিনে পালে আৰু কালি ৰাতিপুৱা ধৰক কালি 5 তাৰিখে হৈ গ'ল যোৱাকালি ৰাতিটো 5 তাৰিখে হৈ গ'ল 5 তাৰিখ 4:30 লগে মোক SP ছাৰে জনালে যে যিজন OC আছিলে বৰলাংফাৰৰ তেওঁক মানে ট্ৰান্সফাৰ দিয়া হৈছে বুলি কৈছে আৰু নতুন এজন আলি বৰা বুলি কৈ নতুন OC ছাৰে একজন ট্ৰান্সফাৰ মানে হেৰি কৰিছে তাত দিছে চিফ কৰাইছে এটা ভাল কথা কিন্তু আমি আদিবাসী ছাত্ৰ সংস্থা হৈ কিনি আমি এটাই মানে বৰ্তমান কাৰ্বি আংলঙৰ আৰক্ষী মহোদয় উপদেশক মহোদয়ক জনাওঁ বা আৰু অসমৰ DGP ছাৰক কওঁ যে এইটো কেছটো হৈ যোৱাৰ পাছত কেনেকৈ গম নাপালে যিসকল তাত যোনদিনাখন ঘটনাটো ঘটিছিল বৰলাংফৰ থানাৰ অন্তৰ্গত আৰু পেচেণ্ট প্লাছ লোকেল পাব্লিক সবে তাত গৈছিলে অন ডিউটি যিসকল যিমানো তাত পুলিচ অধিকাৰী আছে সবক সাসপেন্ড কৰিব লাগে বুলি কিনে আমি অনুৰোধ কৰিছোঁ Hembonglong Arlong vo ingkek ariso ejangatum chepater piponsi ing Banghini Arlong vo ingkek festival katalon po. Thang ni phai phorni Phuluni constituency ke parlo center Hembonglong Arlong vo ingkek rongni aratmati ariso ejangatum chingrum si keramtang aningkan ason thotsi piningle thotsetami ing Banghini Arlong vo ingkek festival katalon po. Bangso Aronga Jialong Aluhisar po Amman Pen Kachetong Dun VDC Chairman Thuni Ronghang Lapen Arisangho Lapen Phuluni KCS Kongchunba Rajube Lapen Penang An Man Pen Kidotum Chetong Dun Si Bangso Aronga Jialong Aliralon Lapen VDC Repen Pidu Lapen Labangso Aronga J Ajay Mega Tengpen Pini Ada Porphai Kepen Lama Ingthur Ponsi Ason Kepatu Ajay Mexita Padupon Lapen Hembonglong Arlong voingkek rongni ariso ejanga tumaphan pining asengkan mitrika satlang ki undun atumaphan setami karcho ajay mek seta dengpo Lapen earning kang sama porpen dance competition mate ki kan kachepate Lapen karbi anglok nongnam chethangklok lunsepo bijoy lekthe mirlong ki ronghar Lapen cheparjanam bangphi nongnam chethangklok kiran ing tipi Lapen non ki thurmi owe kimi alun sepo atuma phan chopha ponsi bangso ing Banghini Arlong go ingkek festival along alir alon piteka Phuluni pen nang kilo berta Biror Singh Terang report Karbi Anglong News 10 Tes ki bipon binuwen ni phanse aluki na johang kono patente ni dak na chetong dono dadak na chetong dun pelili ningkarong pigno athe alang letum Hembonglong rongni riso ejang kacepat dupen ate alang tuma unity pen peneng hotam alang tum resen pen chun ponji gusini ning pepono laben alang tuma rongke aprang benta rosi cirinti pik lasona kacirinti Phulunia constituency no litum kacharli dunai dokina laben deni niligeni de pon kangtung ke lalo ilitum Phulunia constituency non dak Hembonglong son khak arong kaprek ta son program di ponai athe non obe kimi etum phan okol kilun ke kan pon chotle paklang ponai la bali ilitum kisia salong son kacherap kachetudun kan kola pandai litum ardi kilune babende non obe kimi tu phan ilitum IMLA sa doseno ha ke hai alangli kabot uke na jo Phulunia constituency lo arong tin apa develop di hansi alang likai kita tawar lang ponding lo lapente konara rong ma kili de anta alang likai kita kamat hado lapente arong tin da ke lang pacetang la mi hansi kai da bor idu lasi laso pacetang la bia hansi nili arong ta ke dulu arong ta ke phanam lo kende litu kacharli nai dopikla okol kilun ke kan la dakali lo kacharli nai ta ke nangso athe lo non adin ge lo ke thekbe kadin pina lo thekhe polote litu pakhidun hobi asi lo ke thegia phata kaite arong nali dum dia hoi penta ke ponje phansi nili chumali lasi Hembonglong son si non kacharli dun dopiklo arong ta la rong isi
kaciriti pen na jok rawasi atum unity pen na jok si sola program ta gadeng unapot alang li tumpan nili turu parpik lo asi lantam na sini pajito Karbi Anglong pen Banghini Nongme kevan National Pen International Award kedeng dunlong. Bokolia pen Boloram Phangcho Chicago Open University USA pen Doctorate in Social Work anong e chupalong dun labang so anong e kapajur bonadim lake New Delhi rong sopi kedamtang thang ni phai EC arni Prime Minister Songkhralol Trimurti Bhawan along pen nong e nangpi nang pajur dun lopusi aning arong parpik pen phirang ke thengno chethan po Lapen alangli kedamtang aningkan hut seta batai hini Assam government pen nong e nangpi nang pajer ponta deng ponlonglo lapen non pen batai kethom aphong kichok lake honorary doctorate in social work anong isi longpon lopusi pherang kya thengno chethan po tangte Karbi Anglong aphan lapuson anong jume anong e chepalong dun thegapot Karbi Anglong angkang pipen here jume hangpi dun lonang pusi kachetong dam vek arwada tum chethan po na মই যে এই চিকাগো ওপেন ইউনিভাৰ্চিটিৰ পৰা যে এই ডক্টৰেট এৱাৰ্ডটো প্ৰদান কৰিলে মই মোৰ যেনেকুৱাকৈ আনন্দ মই মানে উপলব্ধি কৰিব নোৱাৰোঁ এনেকুৱা মানে আনন্দ পাইছোঁ কাৰণ মইতো সপোনতো ভবা নাই আৰু মই যি আৰু মোৰ সমাজ সেৱক হিচাপে প্ৰদান কৰিছেতো মই সমাজ সেৱা কৰিছোঁ বা সৰুৰে পৰা মই সমাজৰ লগত থাকি ভাল পাওঁ আৰু মই এইবিলাক কিবা এটা পাম এই আশা লৈ পেলাই মই কৰা নাছিলোঁ কেৱল মোৰ সমাজৰ কাৰণে মই কৰিব লাগে মোৰ দায়িত্বটোহে পালন কৰিছোঁ গতিকে এই হিচাপত মোক যে প্ৰদান কৰিলে মই চিকাগো ওপেন ইউনিভাৰ্চিটিক বহুত ধন্যবাদ দিব লাগিব আপোনাক ক'ত আৰু কেতিয়া দিছে মোক মানে নতুন দিল্লীত যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে নতুন দিল্লীত প্ৰাইম মিনিষ্টাৰ সংগ্ৰহালয় ত্ৰিমূৰ্তি ভৱনত প্ৰদান কৰিছিল তাৰ বাহিৰেও আপুনি আৰু কি উপাধি লাভ কৰিছে ইয়াৰ পূৰ্বে মই 2023ত অসম চৰকাৰৰ ফালৰ পৰা স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা প্ৰদান কৰিছিল ধুবুৰীত এইটো স্বয়ং অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতেদি প্ৰদান কৰিছিল আৰু লগতে 2024ত শ্ৰী শ্ৰী বদলা আতা সেৱা সন্মান ডিগবৈত মাজুলী সত্ৰৰ কমলাবাৰী সত্ৰৰ পৰা প্ৰদান কৰা হৈছিল আৰু ইয়াৰ পাছতে 2024ত আকৌ নতুন দিল্লীত গ্লোবেল এক্সেলেঞ্চ ফৰামৰ ফালৰ পৰা ইণ্ডিয়ান আইকন এৱাৰ্ড প্ৰদান কৰিছিল তেনেকুৱা অৱস্থাত আপোনাৰ কাউন্সিলৰ ফালৰ পৰা হওক বা CMৰ ফালৰ পৰা কেনেকৈ সহায় CMৰ পৰাতো মই আগে পিছেও তেনেকুৱা সুবিধা পাই থাকোঁ তেখেতে কেতিয়াও মই মোৰ অসুবিধা জনালে তেওঁ কেতিয়াও না নকৰে আৰু সেই হিচাপতে এইবাৰো যেতিয়া চিকাগো ওপেন ইউনিভাৰ্চিটিয়ে মোৰ নামটো ফাইনেল কৰিলে যে আপুনি এৱাৰ্ডটো ল'ব লাগিব 1 ফেব্ৰুৱাৰীত আহিব লাগিব কোৱাৰ লগে লগে হঠাৎ মই হাবাথুৰি খাইছিলোঁ সেই সময়ত কাৰণ আমাৰ CM ছাৰো ইমান ব্যস্ত থাকে আৰু এই ব্যস্ততাৰ মাজতে মই লগ পোৱাটো সম্ভৱ নাছিলে গতিকে মই হোৱাটছআপৰ যোগেদি তেখেতক মেছেজ এটাহে কৰিছিলোঁ যে মই এনেকুৱা যাব লাগে কিবা এটা সহায় কৰক আমাৰ CM ছাৰে ডক্টৰ তুলিৰাম ৰহাঙে মোক বহুত সহায় কৰিলে অহা যোৱাৰ ক্ষেত্ৰত গতিকে মই তেখেতক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আগে পিছেও তেখেত যেন মোক এনেকুৱা সহায় কৰে এইটোৱে আশা কৰিছোঁ Lapen labangso apora hutletot Karbi Anglong pen nongme nangkewan pi nong e kelongdun Muniram ronghang farmer growth Bharot Gurapen sai katiki thexer abangphu hokponsi alangli jokseta Karnataka state along Sadampu adimsi farmer success pu anong e nangpi jerpon pusi pherangkya thengno chethan po Chethan dame alangli Muniram ronghang ahurisike United People's Democratic Solidarity UPDS along Vice Chairman Iglo UPDS pen Gulf of Assam Gulf of India pen Monsam alamdon chetok det pen alangli rubber akhitisi choklemlo la pen alangli sai ke klem lake phak ke pangreng pigiri farm la pen fishery hai hui choklem ponsi chepiduklo
La apot si alangli sai katiki pen kichun ang thek long si former successful anong e long pon lo. Tangte alangli sai katiki kachipiduk pen keklem pen karbi ang long aphan nong e kevan theke karbi ang long aphan her jume kevan abangphu lo pule lakha pondet sita heno nelo pima alangli penajok karbi ang long aradatum kacharli dunangji akinang sotlo. News report Karbi Anglong News Channel. মই অনুভৱটো বহুত মানে মোৰ ফূৰ্তি আৰু মই ভাষাই নাই মোৰ অনুভৱ তেতিয়া মই সেইখিনি এৱাৰ্ড পোৱাটো মই এইটো এজন ফাৰ্মাৰ মানে ছাকচেছ ফাৰ্মাৰ তেওঁলোকে এইটো পুৰস্কাৰ মোক বাছি লৈছে আৰু কাৰণ যে মই প্ৰথমতে মই একোৱেই নাছিলে আৰু মোৰ চৰকাৰ তৰফৰ পৰা মই একো সুবিধাও পোৱা নাই তেতিয়া মই নিজে নাৰ্চাৰী কৰি কিনি মই নিজে কষ্ট কৰিছে তেতিয়া আকৌ মই বেংকত লোন লৈছে মই 40 লাখ মই লোন লৈছে ষ্টেট বেংকৰ পৰা তেতিয়া ষ্টেট বেংকৰ পৰা লোন লৈ মই কিছুমান মাটিও মই নিজৰ মাটি আছে কিছুমান মাটি মই কিনি লৈছে তেতিয়াৰ পৰা মই কৰি এতিয়া মই অকল মই বুলি নহয় মোৰ লগত যিটো ময়ো মানে চলি আছে আৰু মোৰ লগতে 30টা ফেমিলি মোৰ আণ্ডাৰত কাম কৰি আছে তেওঁলোকে মানে চলি আছে ফেমিলি চলি আছে আৰু ডাইৰেক্ট ইনডাইৰেক্টলি যিখিনি দোকান কৰিছে চাউলৰ ৰেচনৰ দোকান বা যিটো কাপোৰ কানি বিক্ৰী কৰে তেতিয়া যিটো 30জন ফেমিলি 30টা ফেমিলিটো সিহঁতে মানে বজাৰটো কৰিব লাগিব তেতিয়া পইচাটো সেইখিনিৰ পৰাহে পাইছে সেইখিনিৰ পৰা যদি নাপালেতো বেলেগটো নাই আৰু মানুহে যে কাম কৰিবলৈ আমাৰ ইয়াতে সুবিধা নাছিলে আগত তেতিয়া মানুহে বেংগলোৰ গৈছে কিছুমান কৰ্ণাটক গৈছে কিছুমান চেন্নাই গৈছে কিন্তু সেইখিনি মানুহ মই যিটো ৰাবাৰ বাগান কৰাৰ পৰা তেওঁলোকে মোৰ লগত কৰিছে মই মানে সিহঁতৰ ঘৰৰ পৰা যাব নালাগে আৰু দূৰত যাব নালাগে তেওঁলোকে মানে চলি আছে এতিয়া মোৰ বাগানৰ যিটো কাম কৰিছে তেওঁলোকে প্ৰত্যেকজনে মানে স্কুটি মটৰচাইকেল তেওঁলোকে আছেই আৰু পুৰস্কাৰটো আপোনাক ক'ত দিয়া হৈছে পুৰস্কাৰটো যোৱাকালি ফেব্ৰুৱাৰী 5 তাৰিখ দিনা দিছে গুডুলা 4-5টা বজাত তেতিয়া জেগাটো চাদাম বুলি জেগাত আছিলে তাত কৰ্ণাটক ষ্টেট পৰে হায়দৰাবাদ পৰা 200 কিমান কিলোমিটাৰ আছিলে মই একজেক্ট মনত নাই মানে কৰ্ণাটক ষ্টেটত আপুনি এৱাৰ্ডটো কৰ্ণাটক আপুনি নিজকে এজন খেতিয়ক বুলি পৰিচয় দি ভাল পায় হয় মই আপোনাৰ খেতিটো ৰাবাৰ আৰু আছিলে মই ধান খেতিও কৰোঁ ফিচাৰীও আছে মই পিগাৰী আছে চব মানে অলপ কৰোঁ কিন্তু বেছিভাগ মই ৰাবাৰে কৰোঁ তেতিয়া মোৰ পৰা ইনস্পায়াৰ পাইছে কিছুমান আমাৰ গাঁৱত এতিয়া বৰ্তমান এজনো মানে চাকৰি নাই গভৰ্ণমেণ্ট কণ্ট্ৰেক্টৰ নাই এজনো তথাপি চবে মানে পাকঘৰত জ্বলি আছে আৰু দুবেলা দুমুঠি কাৰণে আমাৰ ইয়াতে প্ৰব্লেম নাই আৰু তেওঁলোকে মানে লোকৰ আণ্ডাৰত কাম কৰিব নালাগে নিজৰ মাটিত আছে নিজৰ মাটিত খেতি কৰে খেতিও বেলেগ খেতি নাই এতিয়া ৰাবাৰ খেতি এতিয়া মোৰ পৰা ইনস্পায়াৰ পাইছে আৰু অকল মোৰ গাঁৱৰ বুলি নহয় আমাৰ যিটো ওচৰ চুবুৰীয়া যিমান আছে মই নাৰ্চাৰী কৰি কিনি এই ষ্টাম্পবিলাক আৰু পুলিবিলাক কিছুমানে মোৰ পৰা টকা দি লৈছে কিছুমান মই ফ্ৰী দিছে যাৰ যে কিনিব নোৱাৰে তাক মই ফ্ৰী দিছোঁ তেতিয়া তেওঁলোকে মানে এতিয়া মোৰ লগত ফ'ল' কৰি কিনি তেওঁলোকে মানে ফাইনেন্সিয়েলি ছাষ্টেইন হৈছে Tangte bini aberta ke lapo ansi kang ton pon iglo do me thak me kurwang thu